Hello everyone, welcome and welcome back to my YouTube channel. আজি প্ৰায় 3 সপ্তাহমানৰ পিছত ব্লগ দিব লৈছো মানে ঘৰৰ পৰা কৈ আছে যে কৰোনা চলি আছে তেওঁলোকে নিউজত কান দেখিয়ে থাকে কৈ আছে যে ভিডিঅ' বনাই ঘূৰি কৰি নুফুৰিবি আৰু তেওঁলোকৰ ডাঙৰ কথা ৰক্ষা কৰি হেনেকে ভিডিঅ' বনোৱা নাছিলো তাৰপিছত ভাবিলো যে YouTube চেনেলটো বন্ধ কৰি দিও নেকি তাৰপিছত ভাবিলো যে ইমানখিনি আগবাঢ়িলো তাতে কিবা নহয় কিবা এটা সৰু ভিডিঅ' বনাই দিও আৰু এতিয়া সময় প্ৰায় 2 বাজিছে আৰু বনাব লৈছো পনীৰ কাৰণ ক্লাছৰ পৰা আহি পাইছো ভাত খাব লাগে তেনেহলে চাই থাকক আৰু যি সকল নিউ ভিউয়াৰ্স প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগলে ভাল ভাল ভিডিঅ' ধুনীয়া ধুনীয়া কন্টেন্টৰ চাই থাকিব এয়া আলু কাটি থোৱা হৈছে বাকলি গুচাই আৰু পিয়াজ এটা ডাঙৰ বিলাহী দুটা আৰু ধনিয়া পাত অলপ আলু কাটি লোৱা হ'ল বিলাহী কেটা আছে আৰু এয়া হ'ল পনীৰ এয়া পনীৰ বজাৰৰ পৰা কিনি অনা পনীৰখিনি অলপ পানীত তিয়াই থৈছো আৰু এয়া বিলাহী গ্ৰাইন্ড কৰি লোৱা হৈছে অলপমান পিয়াজু গ্ৰাইন্ড কৰি লোৱা হৈছে পনীৰ কাটি লোৱা হৈছে অলপমান পিয়াজ আছে আৰু আলু আপোনালোকে পাৰে যদি এয়া বিলাহী স্লাহী গ্ৰাইন্ড কৰি মিক্সাৰ কৰি ল'ব ঠিককে গৈছে এতিয়া বাটাৰ ভাজা হ'ব পনীৰ আৰু বেঙেনাৰ ভৰ্তা হ'ব সেইটো কাৰণে বেঙেনা মই এতিয়া পুৰি আছো ইফালে তাই অমিকাই বনাই আছে পনীৰ মই বেঙেনাটো পুৰি লওঁ আৰু লাই শাকৰ চাটনি আছে আৰু এয়া পনীৰ ভাজা তৈয়াৰ হৈ গ'ল আৰু ইয়া পিয়াজ তেলত ফ্ৰাই হৈ আছে তেল মানে বাটাৰত আৰু আলু দিয়া গ'ল আলুটো ভাজি লোৱা যাব কাৰণ পনীৰ ভাজা গ'লেই আৰু ইয়া নিমখ আৰু হালধি দিয়া গ'ল আৰু ইয়া অলপ ৰং হ'বলৈ ৰেড মিৰ্চি পাউডাৰ আৰু মছলা আপোনালোকে দি দিব আপোনালোকৰ যি এভেইলেবল থাকে আৰু ইয়া ধনিয়া পাউডাৰ আৰু ইয়া আলু ফ্ৰাই হৈ আছে তেজপাত দিয়া গৈছে আৰু ইয়াতে পিয়াজ দি আলুখিনি অলপ ফ্ৰাই হোৱাৰ পাছত যিহেতু পনীৰ ফ্ৰাই হৈ আছে হৈ যাব আৰু এয়া দিয়া গ'ল বিলাহী যি গ্ৰাইন্ড কৰি থোৱা আছিলে হাতে মাৰিলে মানে দুখ পায় মাৰিলে দুখ নাপায় আৰু এতিয়া দিয়া হৈছে পনীৰ আৰু আমাৰ হৈ যাব আৰু আমি এইখিনিয়ে ৰাতিলৈকে খাম সেইটো কাৰণে পানী সহকে দিছো আপোনালোকে নিজৰ জোখ অনুসাৰে বনাই ল'ব আপোনালোকৰ তো দিয়া হৈ গ'ল পনীৰ আৰু অলপ পিছত হৈ যাব আজিৰ ব্লগটো এনেকৈ সামৰো ঘৰতে থাকি কিবা এটা কৰিবলৈ চেষ্টা কৰিলো ৰুমতে থাকি বাহিৰলৈ নগৈ আৰু পিছলৈ ভাল ভাল ব্লগ আনিব চেষ্টা কৰি আছো কেইখন মানে এতিয়া এনেই আছিলো ফটো উঠিলো এড কৰি আছো কোনখন বেছি ভাল লাগিল প্লিজ কমেন্ট কৰি জনাব আৰু ভাল নালাগিলেও চাব শেষলে তেনেহলে ৰাখো এইখিনিতে আৰু নেক্সট ব্লগত আকৌ লগ পাই আছো